हेलो ভিউয়ার্স वेलकम टू माय चैनल मैं आपनालोকক ভিডিওৰ যোগেদি ইনফৰমেশন দিব বিচাৰিছো যে অহা ডিসেম্বৰ মাহৰ ভিতৰতে শিক্ষক পদৰ নতুন নিযুক্তি বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰিব বুলি শিক্ষামন্ত্ৰী মহোদয়ে কৈছে আৰু এইটো বছৰত টেট অনুষ্ঠিত নহয় বুলি ইতিমধ্যে প্ৰকাশ কৰিছে মই আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰি আছো তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট প্লিজ মোৰ চেনেলত নতুনকৈ আহিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিব থ্যাংক ইউ সম্ভৱ হ'ব এই ডিসেম্বৰ মাহৰ ভিতৰত পুনৰ টেট পৰীক্ষা পাতাৰ যেহেতু 22 চন চলি আছে পৰীক্ষা পাতাৰ কথা এই মুহূৰ্তলৈ অহা নাই বহু সংখ্যক ছাত্ৰ ছাত্ৰী টেট পাছ কৰিয়ে থৈছে গতিকে বিজ্ঞাপন প্ৰকাশ পাব সোনকালে হেল্ল' বন্ধুসকল মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে ৭,০০০ৰ ওপৰত এলপি আৰু ইউপি পদৰ ভ্যাকেন্সি আছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে আৰু মই ইয়াৰ ভিডিঅ'ৰ যোগেদি মই আপোনালোকক ক'ব বিচাৰিছো যিসকল পৰীক্ষাৰ্থী এলপি আৰু ইউপি বা টেট পৰীক্ষাত পাছ কৰি বহি আছে সেইসকল যাতে আগত হৈ শিক্ষামন্ত্ৰীক মহোদয়ক অনুৰোধ জনায় পোষ্ট আৰু ভ্যাকেন্সি ভৰাই দিবলৈ গতিকে সকলো জনাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব থ্যাংক ইউ জয়